हेलो फ्रेंड्स गुड मॉर्निंग কি কৰিছে সকলে চাহ পানী খালে নে মই এতিয়ালৈ খোৱাই নাই খামহে এতিয়া আৰু সকলোকে আপোনালোক সকলোকে স্বাগতম জনাইছো সুমনছ ব্লগলৈ আৰু এতিয়া মই যাম কিচেনলৈ কাৰণ মই চাহ খোৱাই নাই আৰু এতিয়া মই খাম চাহ আৰু চাহৰ লগত কি খাওঁ আপোনালোক দেখুৱাই আছো এতিয়া তেনেহলে বলক আজিৰ ব্লগটো আৰম্ভ কৰোঁ পিছফালে মোৰ সিলিন্ডাৰটো দেখিছে আপোনালোকে একচুয়ালি মানে এই মাত্ৰ সিলিন্ডাৰ দি থৈ গ'ল ইয়াতে তাৰ মানে কি হয় অনলাইন বুক কৰিব লাগে বুক কৰিলে সিলিন্ডাৰ ঘৰতে দি থৈ যায় সো ঘৰতে দি থৈ গ'ল এই মাত্ৰ তেওঁলোকে আহি লৈ গ'ল আৰু যে ৰাতিপুৱা মই ইমান আমনি পাওঁ কাৰণ ৰাতিপুৱা কি হয় যে শুই থাকোঁতে পিপি 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 আৱাজ হৈ থাকে আৱাজ এইটো কাৰণে হয় হুইচেলৰ আৱাজ মই একদম ইৰিটেট হৈ গৈছোঁ শুনি ডাষ্টবিন নিব আহে ৰাতিপুৱা ডাষ্টবিন নিব আহে বহুত ভাল কাম এইটো যাতে আমি য'তে ত'তে নেপেলাওঁ বা আশে পাশে ঠাইবোৰ বেয়া নহয় লেতেৰা নহয় সেইকাৰণে ডাষ্টবিন নিব আহে কিন্তু মাহে মাহে এইবিলাকৰ পইচাৰো লয় ডাষ্টবিন ঘাঁহ কটা তাৰপিছত চিলিণ্ডাৰ দিব এইবোৰ আটাইবোৰৰে পইচা লয় আৰু ভালো হয় ঘৰতে নিব আহে যিহেতু সেইকাৰণে নিব আহিলে সেইবোৰ দিলোঁ দি মেলি কিনে আৰু ফ্ৰেছ হৈ লৈ এতিয়া ভাবিছোঁ চকচ খাম তো চকচৰ কাৰণে মই গাখীৰ উলিয়াব লাগিব গাখীৰ আছে ফ্ৰিজত এতিয়া মই পাকঘৰৰ খিৰিকীকেইখন খুলি দিওঁ আৰু মোৰ গোলাপকেইটা চাই লওঁ গোলাপকেইটা হৈ আছে তিনিটা গোলাপ হৈছে কলি মেলিছে ধুনীয়াকৈ মোৰ ৰ'জ হৈ আছে আৰু এতিয়া মই চকচটো ৰেডি কৰি লওঁ আৰু লগতে চাহ একাপ এয়া মই লৈছোঁ গাখীৰ আৰু এয়া আছে মোৰ চকচ এতিয়া মই চকচ লৈ লওঁ বহুত বেছি নাখাওঁ নেকি হৈ যাব বহুত বেছি নাখাওঁ আৰু এয়া হৈছে মোৰ হৰলিক্স একদম চকলেট ফ্লেভাৰ হৰলিক্স এতিয়া মই লওঁ হৰলিক্স এচামুচ বহুত ডাঙৰ হয় চামুচখন ষ্টিল আৰু অকণমান লৈ লওঁ হৈ গ'ল এতিয়া মই খাম মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল আৰু লগতে মোৰ গ্ৰীণ টিও ৰেডি হৈ আছে তো মই গ্ৰীণ টিটো লৈ লওঁ এতিয়া খাব লৈছোঁ মই এয়া আৰু চকচ আৰু গ্ৰীণ টি মানে এটা হ'ল হেল্ডি খানা মানে হেল্ডি হৈ যাব আৰু এটা আনহেল্ডি চকলেট আছে যিহেতু চকলেট ফ্লেভাৰ চ' দুয়োটাই হৈ যাব যি কি নহওক এতিয়া মই এয়া খাই ল'ম খাই কিনে অকণমান ৰুমটো চাফ চিকুণ কৰিম আৰু তাৰপিছত ৰুম ঝাৰু দিব হৈছে তাৰপিছত মই আৰু কি কৰোঁ আজি দিনটোত আটাইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এইবোৰ মোৰ অকণমান ঠিক কৰিবলগীয়া বস্তু আছিলে এইবোৰ দেখিছেনে এইবোৰ মই এনিভাৰ্চাৰীত লগাইছিলোঁ এংগেজমেণ্ট এনিভাৰ্চাৰীত লগাইছিলোঁ তো তেতিয়া লগাওঁতে সেনেকৈয়ে থাকি গ'ল ৰাতি হ'লে মই অন কৰি দিওঁ খুব ভাল লাগে ৰুমটো চাবলৈ কিন্তু কি হয় হাজবেণ্ডে এয়া চাওকচোন এইবিলাক লেপটপৰ তাৰ চাৰ্জাৰ চব মিক্স আপ কৰি কেনে থৈ দিছে তো এনেকৈতো দিগদাৰ হৈ যায় সেইকাৰণে মই ভাবিছোঁ যে কিয়নো এইবোৰ গুচাই দিওঁ তেতিয়াহ'লে অকণমান ভাল হৈ থাকিব আৰু মই যিমান ভাল কৰিলোঁ হাজবেণ্ডে চব বেয়া কৰি থৈ দিয়ে আৰু এতিয়া বেছি দেৰি নকৰোঁ মই খাই লওঁ নহ'লে চকুটো বেয়া হৈ যাব মোৰ ক্ৰাঞ্চিটো নোহোৱা হৈ যাব এতিয়ালৈ আছে বাৰু এতিয়া মই ফটাফট চকচখিনি খাই লওঁ কাৰণ হাজবেণ্ড আহিব লাঞ্চ কৰিব তেওঁ অফিচত গৈছে যিহেতু ৰাতিপুৱা তেওঁ ব্ৰেকফাষ্ট দি পঠাইছোঁ অফিচতে ব্ৰেকফাষ্ট কৰিব আৰু মই এতিয়াহে কৰি আছোঁ মানে ইমান আৰ্লি মৰ্ণিং খাবলৈ মন নাযায় যিহেতু আৰু এতিয়া মই খাই লওঁ সোনকালে তাৰপিছত মোৰ বহুত কাম আছে বাকী সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিম আৰু কি বনাওঁ সেইটো আপোনালোক দেখুৱাম
আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু যদি ভাল লাগে আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই তেনেহ'লে প্লিজ শ্বেয়াৰ কৰি দিব। মোৰ চাহ খোৱা হৈ গ'ল, একদম ফিনিছ কৰি খাইছোঁ। এতিয়া মই এইবোৰ তাৰ খুলি কেনে অকণমান ভাল দেখা কৰি দিওঁ আকৌ টেবুলখন। তাৰপিছত মই ৰুম ঝাৰু দিম। এয়া হৈছে তাৰ এই দুডাল জইণ্ট লাগি আছে। এতিয়া মই কেনেকৈ এইবোৰ ঠিক কৰিম ভাবি পোৱা নাই। মানে দুডাল আছে যিহেতু আৰু ইমান দীঘল হয়, তো কেনেকৈ যে মই উলিয়াম এইটো হাজবেণ্ডে ঠিক কৰি দিব। মই নহ'লে কৰিলে মোৰ একো কামেই নহ'ব, এতিয়া বহুত দেৰি হৈ যাব। তো এইটো মোৰ হাজবেণ্ডে ঠিক কৰি দিব। আৰু এতিয়া মই ফটাফট ৰুমটো ঝাৰু মাৰি লওঁ। এতিয়া মই কৰিম মোৰ আটাইতকৈ বেয়া পোৱা কাম, ঝাৰু। একদমেই বেয়া পাওঁ। মোৰ গা ধোৱা হৈ গ'ল। গা ধুলোঁ, ধুই কেনে মূৰ ফনিয়ালোঁ, ক্ৰীম লগালোঁ, আটাইখিনি হৈ গ'ল। আৰু মোৰ মায়ে কয় যে গা ধুই উঠি খালী মুখে কেতিয়াও ভাত বনাবলৈ নালাগে। পানী অকণমান হ'লেও বা যিকোনো বস্তু মুখত লৈহে ভাত বনাব যাব লাগে, বা যিকোনো ৰন্ধা বঢ়া কাম কৰিলে গা ধুই উঠিয়ে সেনেকৈ যাব নালাগে। কিয় নালাগে মই নাজানো, বাট মা কয় সেইকাৰণে ফ'ল' কৰোঁ। তো পানী খাই লওঁ। এতিয়া মই যাম কিটচেনলৈ ভাত বনাব। তেনেহ'লে ব'লক আমি একেবাৰে লগ পাই আছোঁ কিটচেনত। প্ৰেছাৰ কুকাৰত ভাত বনোৱা হৈ গ'ল মোৰ। আৰু এতিয়া তেখেতৰ কাৰণে অকণমান মাংসৰ তৰকাৰী বনাইছোঁ। আৰু মাংসৰ জোলটো কমি গ'লে মই নমাই দিম। আৰু লগতে আছে মাছ ফ্ৰাই কৰি আছিলোঁ। তো মাছ ফ্ৰাইও দিম তেখেতক। আৰু তেখেতৰ মাংস আৰু মাছ দুয়োটাই ৰেডি হৈ গ'ল। তেওঁ আহি পাইছে অলৰেডি, কাৰণ 1টা বাজিলেই যিহেতু। তো মই কি খাম সেইখিনি মই আৰু আপোনালোক মিলি কেনে একেলগে খাম, একেলগে বনাম। আৰু তেওঁক বাৰু আগতেই খোৱা লোৱা কৰাই দিওঁ, তেওঁ অফিচতো যাব সেইকাৰণে। তো তেওঁৰখিনি হৈ গ'ল, এতিয়া মই তেওঁক খাব দিম। তাৰপিছত মোৰখিনি মই বনাম, আপোনালোকক তাৰপিছত দেখুৱাই থাকিম। তেওঁ বাগৰ দি আছে, তেওঁক সুধোঁ আজি অফিচ কেনেকুৱা গ'ল। আজি অফিচ কেনেকুৱা গ'ল তোমাৰ? ভাল গৈছে? আচ্ছা, এইবোৰ হৈছে মোৰ হাজবেণ্ডৰ বেগ, যিবিলাকত মই টিফিন ভৰাই দি পঠাওঁ। আৰু এতিয়াও আহি কেনে বিচনাত এনেকৈ দলিয়াই থৈ দিয়ে। আৰু মই এইবোৰ ভাল কৰি থাকিব লাগে, তেতিয়াই হৈছে মোৰ কাম। তুমি কোনদিনাখন ডাঙৰ হ'বা এইবিলাক ক্ষেত্ৰত? আৰু 15 বছৰ পিছত ডাঙৰ হ'ব তেখেত। বাপেক হ'ব আৰু 4-5 বছৰ পিছত চাগে বাচ্চাই আহি পাব আৰু বাচ্চাৰ লগত একেলগে ডাঙৰ হ'ব। আৰু আজি তোমাৰ কাৰণে কি বনাইছোঁ কোৱা? নহয়, চিকেন বনাইছোঁ। তোমাৰ ফেভৰেট? এখেতৰ ফেভৰেট হয় চিকেন, মাছ দিয়া। তাৰপিছত তুমি চাটনি ভাল পায়, চাটনি খুব ভাল পায়। যিকোনো ধৰণৰ চাটনিয়ে হওক খাই ভাল পায়, কিন্তু জ্বলা খাব নোৱাৰে, জ্বলাটো অকণ কমাই দিব লাগে। বাকী চাটনি ভাল পায়, পকৰা খাই ভাল পায়, চাটনি খাই ভাল পায়। আৰু চিকেন দিলে আৰু একোৱেই নালাগে। আৰু চব্জিটো মুখতেই নিদিয়ে। আৰু বিয়া হোৱাৰ পিছত, বিয়াৰ আগততো একোৱেই খোৱা নাছিলে চব্জি, মায়েতো একোৱেই খুৱাব পৰা নাছিলে। এতিয়া বিয়া হোৱাৰ পিছত মই অকণমান জোৰ জবৰদস্তি খুৱাওঁ, তো অকণমান খাবলগীয়া হৈ যায় মোৰ চুনুমুনুজনে। আৰু সেয়াই, তেওঁক এতিয়া ভাত দিওঁ। তাৰপিছত মই কি খাম আপোনালোকক দেখুৱাম। হাজবেণ্ডে খাই মেলি এই মাত্ৰ গ'ল, আৰু এতিয়া মোৰ ভোক লাগি আছে। এতিয়া মই খাম। এতিয়া মই আহিছোঁ কিটচেনত, আৰু আজি মই বনাম বুলি ভাবিছোঁ মাছ ফ্ৰাই হৈ আছে। মোৰ মাছ ফ্ৰাই কৰি আছোঁ। লগতে আৰু কি বনাম মই সেইটো বনাই থাকোঁতে গম পাব। বাট লগতে মই এটা বস্তু বনাম, এয়া হৈছে কঁঠালৰ গুটি। আৰু কঁঠালৰ গুটিখিনি মই বইল কৰি লৈছোঁ। বইল কৰি কিনে সৰু পিচ কৰি কাটি লৈছোঁ।
এতিয়া মই এইখিনি চাটনি বনাম আৰু চাটনি মই কেনেকৈ বনাম সেইটো মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু অকণমান ডিফাৰেণ্ট টাইপৰ চাটনি হ'ব আপোনালোকেও এনেকৈ বনাই খাব পাৰিব বহুত সহজ উপায়েৰে আৰু কেঁচাতে বনাই খাব পাৰিব সহজ উপায়েৰে এতিয়া মই এইখিনি কি কৰিম মই আপোনালোকক দেখুৱাই আছোঁ এয়া মই নিমখ হালধি দি কেনে মাছ ফ্ৰাই কৰি আছোঁ আৰু এইফালে মাছ ফ্ৰাই হৈ আছে বাৰু আৰু কেইপিছমান হাজবেণ্ডক খাবলৈ দিলোঁ আৰু এতিয়া মই বনাম মাছৰ কণী আৰু কঁঠালৰ চাটনি বাৰু বনাম আমি আগতে মাছৰ তৰকাৰীখন বনাই লওঁ মানে মাছৰ কণী এতিয়া মই তাৰ কাৰণে লৈছোঁ মাছৰ কণীৰ কাৰণে লৈছোঁ মই 2টা ডাঙৰ সাইজৰ পিঁয়াজ মিহি মিহিকৈ কাটি আৰু লগতে লৈছোঁ মই 3টা কেঁচা জলকীয়া এতিয়া মই মাছৰ কণীখিনি বনাম আৰু তাৰ কাৰণে মোক লাগিব মছলা আৰু মছলাৰ কাৰণে মই লৈছোঁ ইয়াতে এটা বাতি লৈ লৈছোঁ মছলাখিনি ৰেডি কৰি ল'বৰ কাৰণে এয়া মছলা আৰু এতিয়া মোৰ হাত চাবচোন হালধীয়া হৈ আছে কালাৰ লাগি গৈছে পুৰা হালধিৰ কালাৰ আৰু এতিয়া মই লৈছোঁ সোৱাদ অনুসৰি নিমখ আৰু লগতে মই লৈছোঁ আধা চামুচ ধনিয়াৰ গুড়ি আৰু লগতে মই লৈছোঁ আধা চামুচ জিৰাৰ গুড়ি আৰু আধা চামুচ জলকীয়াৰ গুড়ি আৰু এয়া হৈছে হালধি আৰু আপোনালোকৰ পৰিমাণ অনুসৰি মছলাখিনি লৈ ল'ব এতিয়া মোৰ মছলা ৰেডি হৈ লৈছে আৰু এতিয়া বলক আমি তৰকাৰীখন বনাওঁ আৰু তৰকাৰী বনাবৰ কাৰণে মই এখন পেন লৈছোঁ তাতে মই মিঠাতেল দিছোঁ আৰু ইয়াতে মই মিঠাতেল অকণমান সৰহকৈ দিম বেছিকৈ দিম কাৰণ মাছৰ কণীত মিঠাতেলৰ প্ৰয়োজন বহুত হৈ যায় আৰু মোৰ গেছৰ বাৰ্ণাৰখন নাচাব একদম লেতেৰা হৈ গৈছে মাছৰ তেল চিটিকি কেনে আৰু এতিয়া আমাৰ তেল গৰম হৈ গৈছে আৰু এতিয়া মই ইয়াতে দিছোঁ কাটি থোৱা পিঁয়াজ আৰু কাটি থোৱা পিঁয়াজখিনি মই ভালকৈ ব্ৰাউন কালাৰ হোৱালৈকে মই ফ্ৰাই কৰি ল'ম আৰু তাৰপিছত মই কি কৰোঁ সেইখিনি মই দেখুৱাম বাৰু এতিয়া মই ভালদৰে ফ্ৰাই কৰি ল'ম আৰু মোৰ আজি প্ৰচেছটো অকণমান বেলেগকৈ মই বনাম মাছৰ কণীখন আপোনালোকে কেনেকৈ বনাই মোক কমেণ্ট কৰি জনাবচোন আৰু যদি মোৰ প্ৰচেছটো ভাল লাগে তেনেহ'লে এবাৰ বনাই চাব এনেকৈ এতিয়া মই পিঁয়াজখিনিৰ লগত জলকীয়াখিনি দি দিছোঁ আৰু এতিয়া চাওক আমাৰ পিঁয়াজ জলকীয়া দুয়োটা ব্ৰাউন কালাৰ হৈ গৈছে পিঁয়াজ ধুনীয়াকৈ ব্ৰাউন কালাৰ হৈ গৈছে এতিয়া মই ইয়াতে মছলাখিনি দি দিম আৰু এতিয়া পিঁয়াজখিনিৰ সৈতে মছলাখিনি ভালদৰে ভুনি ল'ম যাতে মছলাৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায় আৰু মছলাখিনি ভুনি লোৱা হোৱাৰ পিছত মই কি কৰোঁ সেইখিনিও গম পাব তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পাইছে সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এতিয়া মই ইয়াতে এড কৰিম মছলাখিনি ভুনি লোৱা হৈ গ'ল আমাৰ আৰু এতিয়া মই ইয়াতে এড কৰিম অকণমান পানী আৰু পানী দি কেনে মছলাখিনি ভালদৰে মই ভুনি লৈ থাকিম যাতে খাবলৈ খুব ধুনীয়া হয় টেষ্টি হয় আৰু পিঁয়াজৰ লগত যদি আপুনি মছলাটো বেছিকৈ ভুনে তেতিয়াহ'লে তাৰ সোৱাদটো দুগুণ হৈ যায় সেইকাৰণে ভালদৰে মছলাটো ভুনি ল'ব লাগে এতিয়া মই এইখিনি ভালদৰে ভুনি ল'ম এতিয়া মই মছলাখিনি বহুত সময়ৰে ভুনি আছোঁ আৰু অকণমান টাইম ভুনি লোৱাৰ পিছত মই দি দিম কণী এয়া মোৰ মাছ ফ্ৰাই হৈ আছে আৰু এয়া চাওক হাজবেণ্ডক মাছ খাবলৈ দিলোঁ আৰু এতিয়া 4 পিচ মাছ বাচিছে কাৰণ ময়ো মাজে মাজে মাছ খাই আছোঁ কাৰণ ফ্ৰাই মাছ আমাৰ দুয়োজনৰে খুব পচন্দ তেখেতক দিলোঁ তেখেতে খাই কেনে বাৰু গুচি গ'লগৈ এতিয়া ময়ে খাই আছোঁ আৰু এয়া আৰু মই পানী দি কেনে ভুনিয়ে আছোঁ যাতে মাছৰ কণীৰ তৰকাৰীখন খুব খাবলৈ টেষ্টি হয় তৃপ্তি হয় কাৰণ মাছৰ কণী মোৰ ফেভৰেট হয় সেইকাৰণে মই খুব ভাল পাওঁ মাছৰ কণী আপোনালোক কোনে ভাল পায় ক'বচোন বাৰু আৰু এতিয়া আমাৰ মছলা বহুত সময় হৈ গ'ল ভুনি লোৱা এতিয়া মই ইয়াতে দিম মাছৰ কণীখিনি আৰু কণীখিনি দি কেনে মই ভালদৰে কণীখিনি মছলাখিনিৰ সৈতে ভাঙি ল'ম এয়া মই মাছৰ কণীখিনি দি ল'লোঁ আৰু এতিয়া মই মাছৰ কণীখিনি মছলাখিনিৰ সৈতে পানী নিদিয়াকৈ এনেকৈ ভাঙি ল'ম ভাঙি লৈ কিনে পানী নিদিয়াকৈ মই অকণমান টাইম ফ্ৰাই কৰি ল'ম তাৰপিছত মই মাছৰ কণীখিনি মছলাখিনিৰ সৈতে ভালদৰে ভুনি ল'ম মছলাৰ সৈতে মাছৰ কণীখিনি ভুনি লোৱা হৈ গ'ল মোৰ এতিয়া মই ইয়াতে অকণ পানী দি কেনে ভুনি ল'ম আৰু তাৰপিছত মই ইয়াতে বেছিকৈ পানী দিম আৰু এয়া বেছিকৈ পানী দি দিছোঁ দি কেনে 5 মিনিট সময়ৰ কাৰণে ঢাকোন মাৰি মই থৈ দিম আৰু এয়া চাওক আমাৰ মাছৰ কণী ৰেডি হৈ গ'ল য়ম্মি টেষ্টি মাছৰ কণী মাছৰ কণী তৰকাৰী হৈ গ'ল যিহেতু এতিয়া মই বনাম কঁঠালৰ গুটিৰ চাটনি তাৰ কাৰণে মই তেলত দি দিছোঁ গৰম তেলত মই দি দিছোঁ কঁঠালৰ গুটি আৰু কঁঠালৰ গুটিখিনি মই ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰি ল'ম
আৰু আচলতে মই পাহৰি গ'লোঁ দেখুৱাবলৈ মই এটা মিডিয়াম চাইজৰ পিঁয়াজ নহৰু কু মই 4 কুমান লৈছোঁ আৰু আদা এডোখৰ লৈছোঁ যিটো মই তেলতে ফ্ৰাই হ'বৰ কাৰণে দি দিছিলোঁ কঁঠালৰ গুটিৰ লগতে আৰু এতিয়া মই দিম 3টা কেঁচা জলকীয়া আৰু অকণমান নিমখ দি কেনে পিচি ল'ম এয়া চাওক আমাৰ কঁঠালৰ গুটি চাটনি ৰেডি হৈ গ'ল খুবেই ভাল লাগে এনেকৈ আপোনালোকে এবাৰ বনাই খাই চাবচোন আৰু হাজবেণ্ডে মোৰ কাৰণে মৰমতে চিকেনৰ তৰকাৰীও থৈ গৈছে মোৰ ভাতৰ থালিখন ৰেডি হৈ গ'ল এয়া হৈছে ভাত এটা ভোট জলকীয়া শুকান ভোট জলকীয়া লগতে মাছৰ কণী মাছ ফ্ৰাই দাইল মাংসৰ তৰকাৰী আৰু লগতে আছে কঁঠালৰ গুটি চাটনি খোৱা লোৱা হৈ গ'ল মোৰ আৰু কঁঠালৰ চাটনি আৰু মাংসৰ তৰকাৰী আৰু কণী মাছৰ কণী খুবেই টেষ্টি আছিলে মাছৰ কণীবোৰ আপোনালোকে এনেকৈ বনাই খাই পাইছেনে মানে খাইনে আপোনালোকে চবৰে বেলেগ বেলেগ ৰন্ধন প্ৰক্ৰিয়াবিলাক বেলেগ বেলেগ হয় আমাৰ ঘৰত মায়ে এনেকৈ বনায় কিন্তু মই মাৰ দৰে বনাবলৈ পৰা নাই মা বহুত টেষ্টি বনায় মানে কি ক'ম আৰু একদম লাজবাব হয় মাৰ হাতৰ মাছৰ কণীৰ তৰকাৰী মোৰতো খুব ভাল লাগিছে মাছৰ কণী মোৰ খুব ফেভৰেট হয় লগতে কঁঠালৰ গুটিৰ চাটনি মই ইমান ভাল পাওঁ যে মই কি ক'ম কিমান খাবলৈ মন গৈ আছিলে তাৰপিছত এদিন বজাৰত পালোঁ আনিলোঁ কঁঠালৰ গুটি আনি কেনে বনাই মেলি আজি খালোঁ খাব হৈ গ'ল যিহেতু আৰু এতিয়া মই খাব লৈছোঁ পাণ এতিয়া মই লৈছোঁ এফাল পাণ লগতে অকণমান চফ অকণমান চুপাৰী কেইপিচমান ল'ম আৰু লগতে আছে কাশ্মীৰী চুগান এয়া দি লৈছোঁ আৰু পাণ ৰেডি হৈ গ'ল মোৰ আৰু এতিয়া মই পাণখন খাই লওঁ দেই আৰু এতিয়া মই অকণমান টাইম ৰেষ্ট কৰিম বহুত কাম চাম হৈ গ'ল এতিয়া অকণমান টাইম ৰেষ্ট কৰিম কথা ক'বলৈ পোৱা নাই চুপাৰীৰ কাৰণে তাৰপিছত মই কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম আৰু এতিয়া আপোনালোকে অকণমান ৰেষ্ট কৰক দুপৰীয়া হৈ গ'ল যিহেতু তাৰপিছত আমি আকৌ লগ পাই আছোঁ মই এতিয়া ৰেডি হৈ লৈছোঁ আচলতে মই খাই বৈ লৈ বাগৰ দি আছিলোঁ বাগৰ দি থাকোঁতে বাচন আছিলে অকণমান ধুলোঁ সেইবোৰ ভিডিঅ' কৰি নাথাকিলোঁ বাৰু তাৰপিছত ভাবিছোঁ যে এতিয়া আৰু মই বেলেগ কাম কৰিবলৈ লৈছিলোঁ আৰু তাৰপিছত টিং টং বাজি গ'ল তাৰপিছত মই ইমান জল্দি কোন আহিলে চাওঁ যে হাজবেণ্ড আহি পাইছে আজি সোনকালে আহিলে তাৰপিছত কৈছে কি ৰেডি হোৱা আমি ফুৰি আহোঁগৈ বোলা মই আৰু ভালেই পালোঁ এনেই আছিলোঁ যিহেতু তো মই এনেই অকণ ৰেডি হৈ লৈছোঁ জিন্স আৰু টপ পিন্ধিছোঁ আৰু এতিয়া ভাবিছোঁ অকণ ফুৰি আহোঁগৈ এতিয়া ক'লৈ যাম মই গম নাপাওঁ বাছ ওলাইছোঁ আৰু যাবলৈ কিন্তু য'লৈকে নাযাওঁ কিয় আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম আৰু বেছি দেৰি নকৰোঁ এতিয়া যাব ওলাইছোঁ তেখেতে ৰখি আছে তেনেহ'লে ব'লক আমি ফুৰি আহোঁগৈ আমি আহিছোঁ এতিয়া বিচত বগমালু বিচত আৰু আমি গৈ আছোঁ আমি একচুৱেলি বেলেগ এটা ৰাস্তাত আহিছোঁ ফুৰিবৰ কাৰণে কেনেকুৱা হয় চাব যোনদিনাখনে আহি পোৱা নাছিলোঁ চাই মেলি কেনে এতিয়া আমি গৈ আছোঁ বগমালু বিচ আমি এতিয়া আহি পালোঁ বগমালু বিচত আৰু বগমালু বিচত আহি পাইছোঁ খুব বতাহ দি আছে ইয়াতে আৰু মই এতিয়া সাগৰ দেখুৱাই আছোঁ ইমান ধুনীয়া লাগি আছে কিমান ধুনীয়া পানী এয়া এই বিশাল সাগৰখনৰ ইমান ধুনীয়া ধুনীয়া ঢৌ দেখি কেনে সঁচাকৈ মনটো বহুতেই ফ্ৰেছ লাগি গ'ল খুব ভাল লাগি গ'ল নাজানো কিয় বা সাগৰৰ পাৰলৈ গ'লে সঁচাকৈ মনটো মোৰ খুব ভাল লাগি যায় একদম মনটো যে বহুত উৎসাহিত হৈ যায় ঢৌ দেখি কেনে আৰু ভয়ো লাগে অকণমান কিন্তু বহুত ভালো লাগে তো মোৰতো খুব ভাল লাগিছে এতিয়া আহি কেনে আপোনালোকে কেনেকুৱা পাইছে বাৰু সাগৰখন দেখি কমেণ্ট কৰি জনাবচোন আমি বিচৰ পৰা আহিলোঁ আৰু মই একদম ভিজি গৈছোঁ মোৰ গোটেই পেণ্ট ভিজি গৈছে ঢৌত আৰু বিচৰ পৰা ঠাণ্ডা লাগি গৈছে সন্ধিয়া হ'বৰো হৈছে এতিয়া আৰু একদম ঠাণ্ডা লাগি গৈছে তো ভাবিলোঁ কিবা কিবি খাই লওঁ অকণমান এতিয়া মই খাব লৈছোঁ এগ পেটিছ আৰু কফি তো এয়া খাই কেনে আমি চিধা যাম ৰুমলৈ তাৰপিছত গৈ কেনে আপোনালোকৰ লগত কথা পাতিম পুৰা ভিজি কেনে অৱস্থা নাইকিয়া হৈ গৈছে সেইকাৰণে ফটাফট খাই যাওঁগৈ আৰু এগ পেটিছ আৰু কফি হাজবেণ্ডে এইফালে খাই আছে আৰু এইফালে মই খাই লওঁ ফাইনেলি আমি আহি পালোঁ ঘৰ আৰু অৱস্থা নোহোৱা হৈ গৈছে চুলি তুলি গাড়ীত
আৰু পেটিছ খালোঁ চিকেন পেটিছ নাছিলে এগ পেটিছ খাবলগীয়া হৈছে বাট এগ পেটিছো ভাল লাগিছে খাই আৰু কফি ইমান টেষ্টি আছিলে আৰু গৰম গৰম বস্তু পাইছোঁ সেইকাৰণে খাই বেছি ভাল লাগিছে কাৰণ মোৰ অৱস্থা নাইকিয়া হৈ গৈছে এয়া গোটেই ভিজি আছোঁ মই তাৰমানে ইমান যে ঢৌ আহিছে গমেই নাপালোঁ যে ইমান যে ঢৌ আহি গ'ল একদম হাজবেণ্ড আৰু মই দুয়োজনে ভিজি গ'লোঁ কিন্তু ভাল লাগিছে বহুত দিনৰ পিছত গৈছোঁ বিচত কাৰণ লকডাউন চলি আছিলে যিহেতু এতিয়াও লকডাউন আছে বাৰু তথাপি খোলা দি দিছে আৰু উপায় নাই কিমান আৰু মানুহক বান্ধি ৰাখিব অকণমান ডিষ্টেঞ্চ মেইনটেইন কৰি কেনে মাস্ক পিন্ধি সেনেকৈ আৰু তথাপি অকণ ভিডিঅ' চিডিঅ' কৰিলোঁ আৰু আহি পালোঁ এতিয়া কফি খালোঁ পেটিছ খালোঁ লগতে লৈ আহিছোঁ মোৰ কাৰণে ডাৰ্ক ফৰেষ্ট কেক একদম পূৰা এটা উঠাই লৈ আহিছোঁ পূৰা এটা কেক আনিছোঁ পেষ্ট্ৰি অনা নাছিলোঁ পেষ্ট্ৰি অনা নাই কেক উঠাই লৈ আহিছোঁ পূৰা কাৰণ আপোনালোকে গমেই পাই চাগে মই চকলেট লাভাৰ হয় তো সন্মুখত চকলেট কেক থাকিলে ডাৰ্ক ফৰেষ্ট কেক থাকিলে কোনে না বুলি ক'ব হাজবেণ্ডে কৈছে খাবা নেকি মই কৈছোঁ নাখাওঁ মোক গোটেইটোৱে লাগে তাৰপিছত পেকিং কৰি কেনে লৈ আহিছোঁ থৈ দিছোঁ এতিয়া আৰামত বহি বহি মই ডাৰ্ক ফৰেষ্ট কেক খাম আৰু এতিয়া আপোনালোকৰ পৰা ল'ম বিদায় মই ড্ৰেছটো চেঞ্জ কৰি লওঁ আৰু আজিৰ ব্লগটো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি ভাল পায় আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে আকৌ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে বাই বাই